আপোনালোকে যদি ঘৰত গেছ চিলিণ্ডাৰ ব্যৱহাৰ কৰে তেনেহ'লে গেছ চিলিণ্ডাৰ বিষয়ে জনাটো অত্যন্ত দৰকাৰ, কাৰণ কেতিয়াবা এই গেছ চিলিণ্ডাৰৰ পৰা ডাঙৰ সমস্যাৰ সন্মুখীন হ'ব লগা হয়। আমি যেতিয়া গেছ এজেঞ্চিত গেছ ল'ব যাওঁ তেতিয়া এক নম্বৰতে চাবলগীয়া বস্তুটো মই আপোনালোকক কৈ আছোঁ। এইটো C35 বুলি লিখা আছে, মই ফ্ৰণ্ট কেমেৰাৰ কাৰণে এইটো উল্টাকৈ দেখিছে। মানে ইয়াত এই C জেগাত কেতিয়াবা A থাকিব, Bও থাকিব, C থাকিব আৰু D থাকিব। মানে A হৈছে মানে জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ, B হৈছে এপ্ৰিল, মে', জুন আৰু C হৈছে জুলাই, আগষ্ট, ছেপ্টেম্বৰ। মানে এইটো 35 মানে 2035 চনৰ জুলাই, আগষ্ট, ছেপ্টেম্বৰ মাহলৈকে এই চিলিণ্ডাৰটোৰ মানে ভেলিডিটিটো আছে মানে দেই। ইয়াৰ ভিতৰত থকা গেছটো নহয়, এই চিলিণ্ডাৰটো মানে 2035 চনৰ জুলাই, আগষ্ট, ছেপ্টেম্বৰ মাহলৈকে ইয়াৰ ভেলিডিটিটো আছে। সেইটো কাৰণে আমি যেতিয়া এজেঞ্চিত গেছ ল'ব যাম, এক নম্বৰতে আপোনালোকে এই বস্তুটো চেক কৰি ল'ব। আমি মুঠতে চাওঁ গেছটো ফুল আছে নে নাই সেইটোৱে চাওঁ, এনেকৈ উঠাই চাওঁ ৱেটটো আছে নে নাই বুলি। কিন্তু তাৰো এটা মানে হেৰি আছে, আপোনালোকে যদি গেছ এজেঞ্চিত যায় তেনেহ'লে 10 টকীয়া পানী বটল এটা কিনি লৈ গ'লে হ'ল। তাৰপিছত গেছত এনেকৈ হাতত পানীটো ঢালি এনেকৈ হেৰি কৰি মোহাৰি দিলে হ'ল। য'লৈকে গেছ থাকিব সেইখিনি পানী নুশুকায়, আৰু য'লৈকে গেছটো নাই, যোনখিনি খালী আছে সেইখিনি সোনকালে শুকাই যাব। তেনেকৈ আপোনালোকে চেক কৰিব পৰা যায়। ভিডিঅ'টো যদি দৰকাৰী বুলি ভাবে তেনেহ'লে আপোনালোকে নিজৰ পৰিয়ালবৰ্গ আৰু বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।